নমস্কাৰ বন্ধুসকল কোনোবাই এই ভিডিঅ'টো চাই ভাল পাবও পাৰে বা বেয়াও পাব পাৰে সমৰ্থন কৰিবও পাৰে নকৰিবও পাৰে কিন্তু কোৱাৰ বাক স্বাধীনতাৰ অধিকাৰটো ভাৰতীয় সংবিধানে সকলো নাগৰিককে প্ৰদান কৰিছে সেইকাৰণে মনৰ কথাখিনি কমেই কাৰোবাক ভাল লগাব বা কাৰোবাক বেয়া লগাবৰ বাবে নহয় লেজাৰ শ্ব' এটাক লৈ যিদৰে এছাম ইণ্টেলেকচুৱেলে ৰাউজি জুৰিছে কিন্তু বুজি নাপালে ৰংঘৰটো কি বিকৃতকৰণ কৰিলে কি ৰংঘৰটো কিবা তাৰ যিটো স্থাপত্যবিদ্যাত কিবা সলনি কৰিছে নে তাৰ স্থায়ীভাৱে কিবা ৰং খনা হৈছে তাত সাময়িকভাৱে এটা লেজাৰ শ্ব' প্ৰদৰ্শন কৰিছে আৰু তাৰ ৰংটো গেৰুৱা বা তাত ওমটো থকাৰ কাৰণেই বিৰোধ নেকি ওম শব্দটো কিবা অসাংবিধানিক শব্দ নেকি কোনোটো অসাংবিধানিক শব্দ নহয় যদি স্থায়ীভাৱে কিবা পৰিৱৰ্তন কৰিলেহেঁতেন তেতিয়া বিৰোধ কৰাটো নিশ্চয় আৱশ্যক কিন্তু সাময়িকভাৱে এটা লেজাৰ শ্ব' প্ৰদৰ্শন কৰা হৈছে সেইটো আকৌ কালিলৈ নাইকিয়া হৈ যাব ইয়াৰ উপৰিও অসমত এছাম ইণ্টেলেকচুৱেল আছে সিহঁতে বিহু বিশ্ব দৰবাৰত নিলেও সমালোচনা ক'ৰবাত যদি কিবা এটা যদি এটা সময় পৰিৱৰ্তনৰ লগত যদি সলনি কৰি কিবা এটা যদি সামূহিক অনুষ্ঠান এটা পাতে তাতো অসুবিধা আচৰিত কিন্তু এই ইণ্টেলেকচুৱেলখিনিও চলচাই যেন কঠীয়া পাৰে সেইটো জানি থোৱা উচিত ধন্যবাদ